নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ্মি ৱাইফ আহিলৈ। আৰু আজি আমি গৈ আছোঁ নাৰায়ণপুৰত স্থাপিত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰলৈ। আৰু আহি আমি ধলপুৰৰ ওচৰতে দেখিলোঁ বহুত জাম হৈ আছে। কিহৰনো জাম হৈছে, আমিও মাজে মাজে এনেকৈ সোমাই আগুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু অলপ আগলৈ গৈ দেখিলোঁ, দেখা নাই বাৰু, হ'লেও বহুত জাম হৈ আছে। তো আগলৈ গৈ আছোঁ আমি। আৰু অলপ আগলৈ গ'লে আমি দেখিম প্ৰকৃততে হৈছেনো কি। এনেকৈ বিশেষকৈ জাম হৈ থাকিলে অলপ ভয়ো লাগে। ব'লকচোন আমি অলপ আগুৱাই যাওঁ আগলৈ। হুইন জেগাডোখৰ দেখি আমি অলপ ছাইড হৈ আহিলোঁ। দেখিলোঁ এজন ভকতে আমাক ৰ'বলৈ ছিগনেল দিছে, আৰু সিফালৰ পৰা পুলিচ বিষয়া এজনেও আমাক ৰ'বলৈ ছিগনেল দিছে। আৰু এনেকৈ দেখাৰ লগে লগে আমি গমেই পাই যাওঁ আৰু কি হৈছে। এয়া ভাগৱত ভ্ৰমণ চলি আছে, আৰু ভাগৱত ভ্ৰমণ ধলপুৰৰ নামঘৰৰ ভাগৱত পাঠ হৈ আছিলে, তাৰ ভাগৱত ভ্ৰমণ চলি আছে। আৰু আমি এনেকৈ ক'ৰবালৈ ওলাই আহোঁতে যেতিয়া এনেকুৱা ধৰ্মীয় অনুষ্ঠান এভাগ দেখিবলৈ পোৱা যায়, মনটো ভাল লাগে। আৰু এনেকৈ টাৰ্ণিং কৰিছে কাৰণে আমি ইয়াতে ৰখি দিব লগা হৈছে। আকৌ আমি ৰৈ আছোঁ, লাইনটো পাৰ হৈ যোৱাৰ লগে লগে আমি যাব পাৰিম। দেখিছে ইমান ৰ'দত আইতা ককাসকলে ইমান ফূৰ্তিৰে ভাগৱত ভ্ৰমণ কৰিছে। সঁচাই ভাগৱত ভ্ৰমণ কৰি ময়ো বহুত ভাল পাওঁ, আৰু দেখিও ভাল লাগে, কৰিও ভাল লাগে। আৰু ইমান ধুনীয়াকৈ দেখিছে, ইমান নিয়াৰিকৈ গৈ আছে সকলোবিলাক। আমিও এনেকৈ ৰৈ আছোঁ আৰু ৰ'দতে। আৰু অলপ গ'লেই আৰু আমি যাব পাৰিম। ব'লকচোন আইতাসকলে কিনো নাম গাই গৈ আছে, আমি অলপ শুনো। এনেকৈ আহি কলাক্ষেত্ৰৰ গেটৰ সন্মুখত পাইছোঁহি। আমি প্ৰৱেশ কৰিম আৰু গেটৰ সন্মুখত আছোঁ, গৈ আছোঁ আমি। ব'লক আমি ভিতৰলৈ সোমাই যাওঁ, কলাক্ষেত্ৰৰ ভিতৰলৈ। দেখিছেনে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে কলাক্ষেত্ৰখন। আৰু ইফালে অলপ সোমাই আহি ৰাইট ছাইডত এনেকৈ সৰু সৰু কণ মইনা সকললৈ ধুনীয়াকৈ খেলা হেৰি ৰাখিছে। ভণ্টিসকলে হাই কৈছে, আপোনালোকে হাই কৰি দিব তেওঁলোকক। আৰু এনেকৈ সোমাই গৈ আছোঁ আমি, গৈ সোমাই গৈ আছোঁ। আৰু ধুনীয়াকৈ দেখিছে ঘৰবিলাক ইমান ধুনীয়াকৈ বনাইছে। আৰু ইফালে আছে নামঘৰ ভাগ আছে। ব'লক আমি সোমাই গৈ থাকোঁ। দেখিছে ৱাও কিমান ধুনীয়া লাগিছে। নচাৰ কিছু মূৰ্তি এনেকৈ সজোৱা হৈছে। আৰু এনেকৈ সোমাই গৈ ইফালে থাকে কোনোবা এইফালে ঘৰো আছে কিবা কিবি। এইখিনিৰ মাজত পুখুৰী ৰাখিছে। আচলতে পুখুৰীকেইটাই বেছি শ্ব' কৰি ৰাখিছে। ইফালেতো ঘৰটো সত্ৰাধিকাৰসকল থাকে। এইফালে সোমাই আহি এনেকৈ ইমান ধুনীয়া পুখুৰী এটা আছে। মাজতে পুখুৰীটো এনেকৈ পাৰে চব বহাৰ প্লেচ ৰাখিছে। বহুত ধুনীয়া লাগিছে। আচলতে পুখুৰীটোৰ পৰা বেছি ভাল লাগিছে ঠাইডোখৰ। এনেকৈ সোমাই গৈ আছোঁ। ব'লক আমি চাই গৈ থাকোঁ। ৱাও ভিউটো চাওকচোন কিমান ধুনীয়া লাগিছে।
দেখিছেনে আপোনালোকে? আপোনালোকৰ মাধৱদেৱ কলাক্ষেত্ৰখন কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি জনাব আৰু আপোনালোকেও আহক মাধৱদেৱ কলাক্ষেত্ৰখন চাওক আৰু আমাৰ নাৰায়ণপুৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফালৰ পৰা। সকলোৱে মাধৱদেৱৰ জন্মস্থান হিচাপে নাৰায়ণপুৰৰ কলাক্ষেত্ৰখন যিহেতু স্থাপিত কৰা হৈছে তেওঁকে লৈ, আৰু আপোনালোক সকলোৱে আহক গুৰুজনাৰ স্মৃতিবোৰক আপোনালোকে ৰোমন্থন কৰক। আৰু মই আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব খুজিছোঁ, আৰু মোৰ চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ মই পাহিয়ে বিদায় লৈছোঁ। বাই বাই।